নমস্কাৰ স্বাগতম জনাইছো জোন চিজি কিটচেনলৈ। আজি মই বনাবলৈ লৈছো ব্ৰেড ৰসমলাই। কম সময়তে সহজভাৱে হোৱা খুব ধুনীয়া এটা মিঠাই। প্ৰায় 20 মিনিট মানৰ ভিতৰতে একদম ৰেষ্টুৰেণ্ট ষ্টাইলত হৈ যায়। একদম ক'ব নোৱাৰিব যে ব্ৰেডেদি বনোৱা হৈছে। তে বেছি কথা পাতি দেৰি নকৰো, আহকচোন ৰসমলাই বনাও। গেছত মই হাই ফ্লেমত এখন কেৰাহী পাতি দিছো। ইয়াত এতিয়া আধা কাপতকৈ অলপ কম পানী দি দিম। গাখীৰ দিম আধা লিটাৰ। গাখীৰখিনি ভালদৰে গৰম হ'লে মই ব্ৰেড কেপিচ ৰেডি কৰি লওঁ। ব্ৰেড কেপিচ মই গোল গোল কৰি কাটি ল'ম। যদি কুকি কাটাৰ থাকে তে কুকি কাটাৰ দি এনেকৈ কাটি ল'ব। আৰু যদি কুকি কাটাৰ নাথাকে তেতিয়াহ'লে গ্লাছ বা বাতি দি আপুনি কাটিব পাৰে। থাকি যোৱা ব্ৰেডখিনি আমাৰ নষ্ট নহয়, এইখিনি আমি ব্ৰেড ক্ৰাম্বছ বনাই ল'ম। বাকী ব্ৰেড কেপিচ মই এতিয়া এনেকৈয়ে কাটি লওঁ। গাখীৰ আমাৰ এয়া গৰম হৈ আহিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এতিয়া মাজে মাজে মই লৰাই থাকিম যাতে কাষত লাগি নধৰে। কেৰাহীত প্ৰথমতে পানী দিলোঁ, তাৰপিছতহে মই গাখীৰ দিছোঁ। ক'বলৈ মই পাহৰিলোৱে, কেৰাহীৰ তলত যাতে গাখীৰখিনি লাগি নাযায়, মই সেইকাৰণেহে পানীটো আগে দিলোঁ। নৰ্মেলি গাখীৰ গৰম কৰিলেও আপোনালোকে এনেকৈ পানী অকণমান দি গৰম কৰিব, তেতিয়া তলত লাগি নাযায়। কিচমিচ দিম, ভিজাই থৈছিলোঁ অলপ সময়। কাজু দিম। কিচমিচ কাজুৰ কোনো জোখ নাই, নিজৰ আন্দাজত দিলেই হ'ল। এয়া গাখীৰ আমাৰ গৰম হৈ কমি আহিছে। ঘনে ঘনে আমি লৰাই থাকিব লাগিব। ছাইডত লগাখিনি আমি এৰুৱাই এৰুৱাই দিব লাগিব, নহ'লে জ্বলি গ'লে ৰসমলাইৰ টেষ্টটোৱে বেলেগ হৈ যাবগৈ। এয়া আমাৰ গাখীৰ কমি আধাতকৈ কম হৈ গ'ল। ইয়াত মই এতিয়া কনডেন্স মিল্ক 1 চামুচ দি দিম। চেনি দিম চাহখোৱা চামুচৰ 3 চামুচ। চেনিটো নিজৰ সোৱাদ অনুসৰি দিব। গাখীৰখিনি যিহেতু কমি গৈছে গতিকে মিঠা হ'ব। তাতে কনডেন্স মিল্ক দিছোঁ, সেইটোও মিঠা কৰিব, গতিকে সেইখিনি কথা খিয়াল কৰিহে আমি চেনিটো দিব লাগিব। ইয়াত এতিয়া মই অকণমান চেফ্ৰন দি দিম কালাৰৰ কাৰণে। চেফ্ৰন যদি নাথাকে তেতিয়াহ'লে য়েল্ল' ফুড কালাৰ বা কেশৰ কালাৰ বুলি কিনিবলৈও পোৱা যায়, সেয়া কালাৰ দিলেও হ'ব। মই সেয়া দিও বনাইছোঁ, বহুত ভালেই হয়। চাহখোৱা চামুচৰ 1 চামুচ ইয়াত মই চুজি দি দিম। চুজিখিনি দিলে মানে গাখীৰখিনি ডাঠ হৈ যায় আৰু অকণ গুটি গুটি নিচিনা লাগে, খাই ভাল লাগে। মই ভাল পাওঁ, সেইকাৰণে মই দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও কথা নাই। চুজি দিয়াৰ পিছত ভালদৰে মিক্স কৰি দিব যাতে গোটা হৈ নাথাকে। গোটা হৈ থাকিলে বহুত বেয়া লাগিব। পিছত আকৌ আপোনালোকে দিলে যদি গোটা হৈ থাকে পিছত নক'ব বোলে যোন তুমি নক'লা, আমাৰ গোটা হৈ থাকিল দেখোন। প্ৰায় 20 মিনিট সময় গাখীৰখিনি আমি উতলিবলৈ দিলোঁ। এয়া আমাৰ হৈছে এতিয়া। এইখিনি আকৌ এতিয়া ঠাণ্ডা হ'ব লাগিব। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকৰ ওচৰত আহি আছোঁ। এয়া আমাৰ ঠাণ্ডা হৈ গ'ল, ডাঠ হৈছে। এতিয়া চামুচ এখনৰ সহায়ত মই ব্ৰেডৰ ওপৰত দি দি যাম।
গৰমে গৰমে দিলে ব্ৰেডখিনিয়ে মানে গাখীৰটো শুহি ল'ব, তেতিয়া ব্ৰেডটো ভাগি যোৱাৰ চান্সটো থাকে। সেইটো কাৰণে একদম ঠাণ্ডা কৰি ল'ব লাগে আৰু ডাঠ কৰি ল'ব লাগে। এনেকৈ ডাঠ কৰি দিলে ব্ৰেড নাভাঙে। ইয়াৰ ওপৰত মই এলমণ্ড কাটি লৈছিলোঁ, অকণমান দি দিছোঁ। ড্ৰাই ফ্ৰুটছটো নিজৰ কথা, আপুনি খেজুৰ কাটিও দিব পাৰে, ভাল লাগে, বা কাজুও দিব পাৰে। এতিয়া ৰখি যোৱা গাখীৰখিনি ডাঠ হৈ আছে, তাত মই অকণমান গাখীৰ দিম, মিক্স কৰি ল'ম। গাখীৰ বা পানী দিলেই হ'ল। গাখীৰ দি দিওঁতে যদি কালাৰটো কম হোৱা যেন লাগে, তেতিয়াহ'লে চেফ্ৰন আৰু অকণ দিব পাৰে, বা ফুড কালাৰ অকণমান দি দিব পাৰে। মই এয়া পানী দি অকণমান সময় ভিজাই থৈছিলোঁ, কালাৰটো কম হোৱা যেন লাগিছে, অকণমান দি দিম এতিয়া ইয়াত। গাখীৰখিনি অলপ পনীয়া কৰি লৈ গোটেই ব্ৰেডখিনিত লগাকৈ দি দিম, যাতে আমাৰ ব্ৰেড ৰসমলাই পূৰা ৰচিলা হৈ যায়। দেখাত বাৰু লাগিছেনে ব্ৰেডেদি বনোৱা? এয়া মই আপোনালোকক কাটি দেখাইছোঁ। খাওঁতো একেবাৰে ধৰিব নোৱাৰি ব্ৰেডেদি যেন বনোৱা হৈছে। কেনেকুৱা ধুনীয়া হৈছে, ভিতৰলৈকে সোমাই গৈছে। গৰুৰ গাখীৰতকৈ পেকেটৰ গাখীৰেদি বেছি টেষ্টি হয়। পিছত বোলে ঘৰত থকা গৰু গাখীৰেদি বনালে ভাগি গ'ল, পনীয়া হ'ল, কিবা হ'ল, পিছত আকৌ জোনক বেয়া নাপাব। কিন্তু যোনে যেনেকেই বনাইছে তেনেকেই বনাব, টেষ্টি হ'বই হ'ব। টেষ্টি হ'বই যেতিয়া লাইক এটা কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।